Hello everyone. So আজি আৰু অন্য এটা টপিক লৈ আমি আপোনালোকৰ মাজলৈ আহিছো। So আজি আমি ডিসকাস কৰিম ইনাৰ লাইন পাৰমিট কি হয়। লাষ্ট কেইমাহমানত এইটো বহুত বেছি নিউজত আছিলে ইনাৰ লাইন পাৰমিট সিস্টেম বা ILP। বিশেষকৈ যেতিয়া কা বা কেবৰ আন্দোলন চলি আছিলে তেতিয়া বহুতো সংগঠনে বিচাৰিছিলে যে সম্পূৰ্ণ নৰ্থ ইষ্টত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা কৰক। So এই বিষয়ে আজি সবিশেষ বিশ্লেষণ কৰিম আৰু আমাৰ এই বিশ্লেষণ সম্পূৰ্ণ ষ্টাডি ৰিলেটেড হ'ব আৰু এক্সাম ওৰিয়েণ্টেড হ'ব। So ইনাৰ লাইন পাৰমিট ব্যৱস্থা actually কি হয়? So inner line permit is a travel document that allow the Indian citizen to visit or stay for a fixed time in the state that are secured under the ILP system. মানে এনেকুৱা এখন ডকুমেন্ট যদি ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা থকা ষ্টেটত আমি যাব বিচাৰি তেতিয়াহ'লে সেইখন ষ্টেটৰ পৰা পাৰমিশন ল'ব লাগিব আৰু সেই পাৰমিশন লোৱা ব্যৱস্থাকে বা সেই ডকুমেন্টখনকে কোৱা হয় ইনাৰ লাইন পাৰমিট বুলি। The ILP are of different kinds. It is granted both on short and long term basis and has provision for outsider to stay as long as 1 year in an ILP zone for employment purpose. মানে ILP দুটা কাৰণত ইস্যু কৰা হয়, এটা শৰ্ট টাৰ্মৰ কাৰণে ইস্যু কৰা হয় আৰু কেতিয়াবা লং টাৰ্মৰ কাৰণে ইউজ কৰা হয়। শৰ্ট টাৰ্ম মানে কোনোবা যদি ইণ্ডিয়াৰ চিটিজেন চাব, ইয়াতে এটা কথা মনত ৰাখিব, মই ইয়াতে ৱৰ্ড ইণ্ডিয়ান চিটিজেন ব্যৱহাৰ কৰি আছো। কিয় ব্যৱহাৰ কৰিছো এই বিষয়ে পিছত গম পাব পিছৰ স্লাইডবোৰত। সো ইণ্ডিয়াৰ চিটিজেন মানে সেই পাৰ্টিকুলাৰ ILP ব্যৱস্থা থকা ষ্টেটৰ বাহিৰত যদি কোনোবা বেলেগ ষ্টেটৰ ইণ্ডিয়াৰ যাব বিচাৰে সেইকেইখন ষ্টেটত তেতিয়াহ'লে ILP ল'ব লাগিব। সো সেই ILP দুটা কাৰণত দিয়া হয়, এটা শৰ্ট টাৰ্ম বেচিছত আৰু এটা হ'ল লং টাৰ্ম বেচিছত। শৰ্ট টাৰ্ম বেচিছত দিয়া হয় মানে কোনোবাই যদি ফুৰিব যাব বিচাৰিছে বা কম দিনৰ বাবে বিচাৰিছে 7 দিন 15 দিন 30 ডেইজৰ কাৰণে তেতিয়াহ'লেও শৰ্ট টাৰ্ম বেচিছত ILP ইস্যু কৰা হয়। লগতে লং টাৰ্ম বেচিছ মানে ইয়াতে বুজোৱা হৈছে যে কোনোবাই যদি 6 মান্থ বা 1 ইয়াৰৰ কাৰণেও থাকিব বিচাৰে এখন ষ্টেটত ILP সিস্টেম থকা এখন ষ্টেটত তেতিয়াও ILP লং টাৰ্ম বেচিছত ইস্যু কৰা হয়। কিন্তু ইয়াতে ষ্টেট হিচাপত প্ৰভিজনবোৰ বেলেগ হয়। কিছুমান ষ্টেটত 6 মাহৰ মূৰত, কিছুমান ষ্টেটত 3 মাহৰ মূৰত ৰেনু কৰি থাকিব লাগে। The ILP issued by concerned state government and can be available both applying online or in a person. মানে ILP খন আপোনাৰ সদায় ষ্টেট গভৰ্ণমেণ্টে ইস্যু কৰে আৰু সেইখন আপুনি অনলাইনো এপ্লাই কৰিব পাৰে, লগতে আপুনি শাৰীৰিকভাৱে বা ফিজিকেলি গৈও এপ্লাই কৰিব পাৰে। The document state the dates of travel and specifies the particular areas in which ILP holder can travel. মানে আপোনাক যোনখন ILP পাৰমিট দিয়া হ'ব, মানে ILP বা ইনাৰ লাইন পাৰমিটখন যোনখন দিয়া হ'ব, যোনখন ডকুমেণ্ট দিয়া হ'ব, তাতে স্পেচিফিকেলি লিখা থাকিব যে আপুনি সেইখন ষ্টেটৰ কোনটো প্লেচত যাব আৰু কেতিয়ালৈকে তাত থাকিব। It's illegal for the visitor to outstay time granted in the permit. মানে আপোনাৰ পাৰমিটত যিমান তাৰিখলৈ লিখা থাকিব তাতকে যদি বেছি টাইম সেইটো এৰিয়াত থাকে তেতিয়াহ'লে এইটো ইলিগেল বুলি ঘোষণা কৰা হ'ব আৰু তাৰ কাৰণে আপোনাক শাস্তিও দিব পাৰে, লগতে আপোনাক জৰিমনাও বিহিব পাৰে। Next, where is ILP applicable in India? So মই inner line permit ইয়াতে ILP বুলি ইউজ কৰিম। The system is in force today in 3 northeastern states, Arunachal Pradesh, Nagaland, Mizoram, and no Indian citizen can visit any of this state unless he or she belong to that state, nor can he or she overstay beyond the period of specified in the ILP. মানে তিনিখন ষ্টেটত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামত ILPৰ ব্যৱস্থা আছে। সেই ষ্টেটৰ বাহিৰৰ সেই ষ্টেটৰ চিটিজেনখিনিৰ বাহিৰে বেলেগ ইণ্ডিয়াৰ যদি বেলেগ ষ্টেটৰ চিটিজেন যাব বিচাৰে তাতে তেতিয়াহ'লে কি কৰিব লাগিব? ILP ল'ব লাগিব। ৰিচেণ্টলি মণিপুৰ ইজ দ্য 4th state where ILP regime will be applicable. ৰিচেণ্টলি মণিপুৰকো ILPৰ মাজলৈ অনা হৈছে। চ' মণিপুৰতো ILPৰ ব্যৱস্থা কৰা হৈছে। Certain parts of Leh district in Ladakh, মানে লাডাখ ইউনিয়ন টেৰিটৰী, আগতে যিটো জম্মু কাশ্মীৰ ষ্টেট আছিলে বৰ্তমান দুখন ইউনিয়ন টেৰিটৰী হৈছে, আপোনালোকে জানে লাডাখ আৰু জম্মু কাশ্মীৰ। চ' লাডাখৰ লে ডিষ্ট্ৰিক্টত যাবৰ কাৰণেও ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা আছে। নেক্সট, হিষ্ট্ৰী। এই ইনাৰ লাইন পাৰমিট কেতিয়া আহিছিলে? বহুতে ভাবিব পাৰে যে ইণ্ডিয়া স্বাধীন হোৱাৰ পিছত এইবোৰ হৈছে, কিন্তু এইখন ব্ৰিটিছৰ যুগৰ পৰা ইয়াতে আছিল। দ্য ILP কাম ইনটু এক্সিষ্টেন্স ডিউৰিং দ্য ব্ৰিটিছ কলনিয়েল এৰা, মানে ব্ৰিটিছে যেতিয়া ইণ্ডিয়াত শাসন কৰিছিল তেতিয়াৰ পৰা ইয়াতে আছিল। দ্য ব্ৰিটিছ কলনিয়েল গভৰ্ণমেণ্ট had passed the Bengal Eastern Frontier Regulation Act 1873 to restrict and regulate the entry and stay of outsider in designated area. 1873 ব্ৰিটিছ কলনিয়েল গভৰ্ণমেণ্টে এখন এক্ট পাছ কৰিছিল যিখনক বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873 বুলি জনা হয়। তাতে সিহঁতে কি কৰিছিল, কিছুমান এৰিয়া নৰ্থ ইষ্টৰ চিলেক্ট কৰি তাতে বাহিৰৰ মানে ইণ্ডিয়াৰ বেলেগ ষ্টেটৰ মানুহ তাতে এণ্ট্ৰি কৰাত ৰেষ্ট্ৰিক্টেড কৰিছিল। ইয়াৰে প্ৰধান উদ্দেশ্য আছিল ব্ৰিটিছৰ যোনবোৰ কমাৰ্চিয়েল ইণ্টাৰেষ্ট, বিশেষকৈ আমাৰ চাহপাত, হাতী, সেইখিনি সময়ত বহুত বেছি চাহিদা আছিল। চ' এইবোৰ যেন ইণ্ডিয়ান মানুহৰ হাতলৈ নাযায়, তেওঁলোকে যেন কণ্ট্ৰল কৰিব পাৰে, এইখন এক্ট পাছ কৰাত সেইটোৱে প্ৰধান উদ্দেশ্য আছিল। The purpose of this law was to protect the British government commercial interest, সেইটো মই অলৰেডি ক'লো, by preventing British subjects from trading within specified region.
মানে ব্ৰিটিছ সাবজেক্ট মানে ইয়াতে চাওক ইণ্ডিয়ানছক বুজোৱা হৈছে মানে আমাৰ ইণ্ডিয়ান সিটিজেনক বুজোৱা হৈছে সো সিহঁতৰ কমাৰ্চিয়েল ইণ্টাৰেষ্ট ফুলফিল কৰাৰ কাৰণে যাতে ইণ্ডিয়ান কোনো সেইখন ষ্টেটত নাযায় মানে স্পেচিফাইড ৰিজনবোৰত নাযায় য'ত তেওঁলোকক প্ৰিভেন্ট কৰা হৈছে যোৱাত তাৰ কাৰণে ILPৰ সিস্টেম কৰা হৈছিল ইন 1950 the government of India has replaced the term British subject with citizen of India চাওক এইটো মন কৰিব ইয়াতে কি কৰা হৈছিল যেতিয়া ব্ৰিটিছে এখন পাছ কৰে তেতিয়া লিখা হৈছিল ব্ৰিটিছ সাবজেক্টে তাতে যাব নোৱাৰিব ব্ৰিটিছ সাবজেক্ট মানে ইয়াতে ইণ্ডিয়ানছক বুজোৱা হৈছিল যেতিয়া ইণ্ডিয়াই 1950 এখন এমেন্ড কৰিছিল এমেন্ড কৰি যোনটো ব্ৰিটিছ সাবজেক্ট আছে তাতে সিটিজেনছ অফ ইণ্ডিয়া বুলি কোৱা হৈছিল মানে ইয়াতে সিটিজেনছ অফ ইণ্ডিয়াৰ সিটিজেনে যাব নোৱাৰিব এক্সেপ্ট এই ষ্টেটখনত বসবাস কৰা সিটিজেনৰ বাহিৰে Currently, law was used to protect the interests of indigenous people by controlling the flow of population into this region. Northeastৰ সেই particular state কেইখনত যাতে ইণ্ডিয়াৰ বেলেগ মানুহ যাব নোৱাৰে আৰু তেওঁলোকৰ যোনটো ডাইভাৰ্চিটি আছে কালচাৰ হেতুৰ ওপৰত যেনেকৈ আঘাত নজন্মে তাৰ কাৰণে এটোৰ ব্যৱস্থা কৰা হোৱা বুলি সেন্ট্ৰেল গভৰ্ণমেন্টে কৈছে নেক্সট ফৰ ফৰেন টুৰিষ্ট চাওক মই বাৰে বাৰে ইউজ কৰি আছিলো ইণ্ডিয়ান সিটিজেন বুলি ইয়াৰ কাৰণটোৱে হ'ল ILP অকল ইণ্ডিয়ান সিটিজেনকহে লাগে কিন্তু ফৰেনাৰৰ কাৰণে ব্যৱস্থা বেলেগ আছে যেহেতু যেতিয়া ফৰেনাৰ এখন দেশত বেলেগ এখন দেশৰ সিটিজেন ইণ্ডিয়াত আহে অলৰেডি তেওঁলোকে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পাৰমিশন লৈ আহে সো ILPৰ ব্যৱস্থাটো ফৰেনাৰৰ কাৰণে অলপ বেলেগ ধৰণৰ হয় যেনেকৈ মণিপুৰত no permit is required however foreigner visiting Manipur need to register at the CID officer at Imphal যোনটো মণিপুৰৰ ইম্ফলত যে CID officer আছে তাতে ৰেজিষ্টাৰ কৰিলেই হৈ গল মিজোৰামত no permit is required however all foreign national have to register themselves at the office of superintendent of police in Mizoram who is the designated foreigner registration officer of the state within 24 hours of arrival Nagaland no permit is required however they need to register with the foreigners registration officer মানে তেওঁলোকেও পারমিট না লাগে কিন্তু ফরেনার্স রেজিস্ট্রেশন অফিসার তাতে রেজিস্টার কৰিলে হৈ গল অৰুণাচল প্ৰদেশতো টুৰিষ্ট need a protected area permit or restricted area permit for Ministry of Home Affairs Government of India চাওক ইয়াতে আপোনালোকে এটা ডিফাৰেন্স ধৰিব পাৰিছে ইয়াতে মই ষ্টেটৰ পাৰমিশন ললে হ'ব কৈছে ষ্টেটৰ ভিতৰত গৈ কিন্তু ইয়াতে কৈছে যে টুৰিষ্ট need a protected area permit or restricted area permit from Ministry of Home Affairs of Government of India মানে হোম মিনিষ্ট্ৰীৰ পৰা পাৰমিশন লবলৈ ইয়াৰ প্ৰধান কাৰণ হৈছে অৰুণাচল প্ৰদেশৰ সীমা চীনৰ লগত লাগি আছে যাৰ কাৰণে protected area permit টো অকল হোম মিনিষ্ট্ৰীহে দিয়ে ফৰেনাৰক নেক্সট কেপ বা বৰ্তমান সময়ত আমি যাক কা বুলি কওঁ কানেকশন ইয়াৰ লগত কি কানেকশন আছে the citizenship amendment bill বা বৰ্তমান কা aims to make it easier for non-Muslim refugees from Bangladesh Pakistan Afghanistan to obtain Indian citizenship সো এই বিষয়ে আপোনালোকে জানে বা আমি যদি আপোনালোকে বিচাৰে কেপ বা কাৰ ওপৰত বেলেগ এটা ভিডিও বনাই দিম সো তিনিখন দেখৰ কিছু নন মুসলিম সিটিজেনে ইণ্ডিয়াৰ সিটিজেন পাব কিন্তু কেপ at present কা excluding from its ambit the state under ILP regime মানে যিবোৰ ষ্টেটত ILP আছে মানে চাৰিখন ষ্টেটত তাতে কোনো বিশেষ প্ৰভাৱ নপৰিব আৰু ইয়াতে এটা কথা মনত ৰাখিব অৰুণাচল প্ৰদেশ বা আপোনাৰ মণিপুৰত বৰ বেছি এটা ইম্পেক্ট নপৰিলেও মিজোৰামৰ সীমা বহুত বেছিকে বাংলাদেশৰ লগত লাগি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড are not among those drastically affected by migration from Bangladesh Mizoram share the border with Bangladesh the three states have been highest migration however Assam Tripura and Meghalaya none of which has ILP system so মই অলৰেডি ক'লো যে অৰুণাচল প্ৰদেশ আৰু মণিপুৰ আৰু নাগালেণ্ডত বৰ বেছি প্ৰভাৱ নপৰে কিন্তু মিজোৰামৰ বৰ্ডাৰ বাংলাদেশৰ লগত লাগি আছে লগতে আসাম ত্ৰিপুৰা আৰু মেঘালয়ৰ বৰ্ডাৰো লাগি আছে কিন্তু আসাম ত্ৰিপুৰা আৰু মেঘালয়ত ILPৰ ব্যৱস্থা নাই কিন্তু ইয়াতে এটা বেলেগ ব্যৱস্থা আছে হেতু হল 6 শিডিউল মানে 6 শিডিউল আন্ডাৰত প্ৰটেক্টেড এৰিয়া কিছুমান আছে সো এই বিষয়ে আমি বেলেগ এটা ভিডিওত ডিসকাশন কৰিম যেহেতু এটা ভিডিওত ইমানখিনি ডিসকাস কৰাটো সম্ভৱ নহয় মেৰিটস এণ্ড ডিমেৰিটস অফ ILP সো ILP কিছুমান মেৰিটসও আছে এণ্ড ডিমেৰিটসও আছে আৰু মেৰিটসবোৰ হল মানে পজিটিভ সাইডবোৰ হল it work as a savior for tribal people from encroachment for commercial purpose মানে যেতিয়া ILP ব্যৱস্থা যদি নাথাকিলে হয় তেতিয়া হলে কি হল হয় যিবোৰ ট্ৰাইবেল পিপল আছে তাতে তেওঁলোকৰ ট্ৰেডিশনটো বহুত বেছি ৰিচ আৰু বহুত বেছি ডাইভাৰ্স হয় বহুত বেছি ইণ্ডিয়াৰ কিছুমান প্লেছতকে বহুত বেছি বেলেগ হয় গতিকে তাৰ ওপৰত যেন একো প্ৰভাৱ নকৰে তাৰ কাৰণে ILP ব্যৱস্থাটো বহুত বেছি ভাল বুলি কোৱা হয় লগতে it provide protection for local tribal people to protect their culture and values মানে তেওঁলোকৰ যোনটো সংস্কৃতি আছে যোনটো ব্যতিক্ৰমী সংস্কৃতি আছে যোনটো বহুত বেছি ডাইভাৰ্সিটি আৰু বহুত বেছি ৰিচ সংস্কৃতি আছে হেতুৰ ওপৰত যেন একো প্ৰভাৱ নপৰে তাৰ বাবে ILP ব্যৱস্থাৰ প্ৰয়োজন বুলি বহুতে ক'ব বিচাৰে নেগেটিভ সাইডস free movement a right granted by constitution of Indian sublime মানে ইণ্ডিয়াৰ কনস্টিটিউশন যোনটো ফ্ৰী মুভমেন্টৰ কথা কোৱা আছে যে কোনো এজ এ সিটিজেন হলে ইণ্ডিয়াৰ সিটিজেন হলে এখন ষ্টেটৰ পৰা আন এখন ষ্টেটত যাব পাৰিব কিন্তু
এই ILP ব্যৱস্থা থকাৰ কাৰণে কি হৈছে ফ্ৰী মুভমেণ্টটো পচিবল হোৱা নাই মানে পচিবল হ'লেও পাৰমিশ্যন ল'ব লগা হৈছে যেটো বহুতে এটা এক প্ৰকাৰৰ ডিসক্ৰিমিনেশ্যন বুলি ক'ব বিচাৰিছে সেই পাৰ্টিকুলাৰ ষ্টেট কেইখনৰ বাহিৰে বেলেগ ষ্টেটে যদি তাতে বেলেগ ষ্টেটৰ চিটিজেন যাব বিচাৰিলে হেতুক এক প্ৰকাৰৰ ডিসক্ৰিমিনেশ্যন বুলি কোৱা হৈছে as constitution has plenty of safeguard for protection of tribal people ILP is an extra burden imposed by British for independent India as this ILP system has little window for compromise so already constitution বহুত বেছি safeguard দি থৈ দিছে likely আপুনি ক'ব পাৰে like 6 schedule আছে কিন্তু তাৰ পিছতো এনেকুৱা এটা সিস্টেমে এটা বাৰ্ডেনৰে সৃষ্টি কৰা বুলি বহুতে ক'ব বিচাৰে this system work as a speed breaker for central government to intercept functioning of trade and communication মানে সব কোনোবা বিজনেস কৰিব যাব বিচাৰলে হে ILP সিস্টেম থকা ষ্টেটবোৰত বহুত বেছি পাৰমিশনৰ প্ৰয়োজন হয় তাৰ বাবে কি হৈছে তেওঁলোকৰ অৰ্থনৈতিক কিছু প্ৰকাৰ হলেও বাধা জন্মিছে বা কিছু প্ৰকাৰ হলেও বস্তুটো স্লো হৈ গৈছে যেতিয়া পাৰমিশন ল'ব লগা হয় গোটেই প্ৰসেসটো কিছু প্ৰকাৰলৈ স্লো হৈ যায় লগতে তেওঁলোকৰ কিছুমান ILP ব্যৱস্থা থকা কিছুমান ষ্টেটৰ গ্ৰুপ অফ পাৰ্সনে কি কৰে কিছুমান মানে বেলেগ ষ্টেটৰ পৰা যদি কিবা বিজনেস যাব বিচাৰে বা কোনো পাৰ্টিকুলাৰ পাৰ্সন যাব বিচাৰে বিজনেছৰ কাৰণে তেওঁলোকক টকা পইচাৰ দাবী কৰা বহুত কথা নিউজত ওলাই থাকে ILP is often politicized for gaining political momentum by parties which actually hindered for local people to reap the benefit of economic growth as these northeastern states are full of natural resources বহুতে জানে বা সকলোৱে জানে যে আমাৰ northeastern state বহুত বেছি naturally rich হয় বহুত বেছি ডাইভাৰ্সিটি আছে কিন্তু কিছুমান পলিটিক্যাল পাৰ্টিয়ে বা গভৰ্নমেন্টে সেইখন যি সময়ত যেটো পলিটিক্যাল পাৰ্টিৰ গভৰ্নমেন্টে কিছুমান পলিটিক্যাল গেইনৰ কাৰণে সেই ILP ব্যৱস্থাকো ইউজ কৰা বুলি বহুতে ক'ব বিচাৰে সো এইটোৱে আছিল আজি ডিসকাশন থ্যাংক ইউ